নমস্কাৰ বন্ধুসকল, বৰ্মন টেকলৈ ইয়াক এবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকে সবেই হোৱাটছআপটো ইউজ কৰেই আৰু যোনে যোনে আপোনালোকে হোৱাটছআপ ইউজ কৰে তেওঁলোকৰ কাৰণে সুখবৰ। বন্ধুসকল, সুখবৰটো হৈ গ'ল এনেধৰণৰ যে আপোনালোকৰ গ্ৰুপত ধৰক বহুত থাকে যে গ্ৰুপত যে আপুনি গ্ৰুপ এটা বনালে যে নামটো ধৰক এটা ভাল থাকিব বা ফটো এটা ভাল থাকিব তেনেধৰণৰ। তেতিয়া কি কৰে, আপোনাৰ লগৰ যোনবিলাক আছে তাৰ ভিতৰতো এজনটো দুষ্ট থাকেই। সিহঁতে কি কৰে যে নাম বদলাই দিব। আপুনি এতিয়া দেখি পাৰিব যে আসাম গ্ৰুপ মই বনাই দিলোঁ, ছাপ'জ কথা এটা মই আসাম গ্ৰুপ বুলি বনাই দিলোঁ, তেওঁলোকে কি কৰিব, বেলেগ এটা বেয়া নাম এটা দি দিব। সেই সময়তে আপুনি ভাবিব গ্ৰুপটোই ডিলিট কৰিব লাগিব বা সেই সময়ত নামবিলাক থাকিব, সেইকাৰণে আপোনালোকৰ নিজৰ মনতো বেয়া লাগিব যে গ্ৰুপটো বনাই কোনো কামেই নহ'ল। ঠিক তেনেধৰণৰ সেইকাৰণে হোৱাটছআপ যোনবিলাক গ্ৰুপ ইউজ কৰে বা গ্ৰুপ এডমিন হয় তেওঁলোকৰ কাৰণে সুখবৰ। হোৱাটছআপে আজি বেটা ভাৰ্জন যোনটো আছে তাত আজি এটা আপডেট ওলাই দিছে যে আপোনালোকে তাত আপোনাৰ গ্ৰুপৰ আপুনি যদি আপোনাৰ হোৱাটছআপৰ এডমিন হয় তেতিয়াহ'লে আপোনাক যে কি কয় সেই আপোনাৰ বাহিৰে কোনো আপোনাৰ যোনটো আপুনি ফটো লগাইছে বা নামটো ক্ৰিয়েট কৰিছে আপোনাৰ বাহিৰে কোনো বদলাব নোৱাৰে। আহক আমি এইটো চাওঁ কেনেধৰণে কৰে। বন্ধুসকল, প্ৰথমত আমি হোৱাটছআপলৈ অ'পেন কৰিলোঁ। কৰাৰ লগে লগে আপুনি দেখি পাইছে মই এটা গ্ৰুপ বনাই থৈছোঁ। দেখিছে, আৰু কুছ নয়া কৰে দোস্ত, মই এই গ্ৰুপটো বনালোঁ। এই গ্ৰুপটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তাক গ্ৰুপ ইনফো যোনটো দেখি পাইছে তাক টাচ কৰিব। টাচ কৰাৰ পাছত আপুনি ইয়াত যোনটো দেখি পাইছে পেঞ্চিল বটন তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগত এইটো আপুনি ক্ৰিয়েট কৰিলে ঠিকেই। তলত যোনটো চাই আছে গ্ৰুপ ছেটিং তাত এটা আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি এতিয়া কৰিব পাৰে অল চবকে আপুনি এই গ্ৰুপৰ এডিট বা কি এডিট নাম চেঞ্জ তেনে কৰিব পাৰে। এতিয়া দেখিব পাৰিছে অল এডমিন আৰু অল পাৰ্টিচিপেণ্টছ আপুনি সেইটোও কৰিব পাৰে। মই এতিয়া অল এডমিনছত অ'কে কৰিলোঁ। কৰাৰ পিছত এডিট গ্ৰুপ এডমিনছ আপুনি যাক দিব বিচাৰে তেওঁলোকে হেৰি কৰিব পাৰে। ধৰক এতিয়া হৈ গ'ল বাবু, মই যদি তাকে কৰিব পাৰোঁ সিয়ে এইটো নাম চেঞ্জ কৰিব পাৰে। ইফালে বাছা নাম আছে মোৰ লগৰ এজনৰ, তেওঁৰ আছে, চন্দন আছে, তেওঁলোকে আপোনাৰ গ্ৰুপ এডমিন ক্ৰিয়েট কৰিব পাৰিব। বন্ধুসকল, আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাবলৈ একদমেই নাপাহৰিব। বন্ধুসকল, আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে আপোনালোকে তলত কমেণ্ট কৰি নিশ্চয় জনাব। বন্ধুসকল, আজি ইমানতে সামৰিলোঁ। বাই, টেক কেয়াৰ।